মাত্ৰ 6,000 পৰা 7,000 খৰচ কৰি আপুনি এক বছৰত মিনিমাম 1 লাখৰ পৰা 2 লাখ টকা ইনকম কৰিব পাৰিব। আৰু এই ভিডিঅ'টো সেইসকল নিবনুৱাৰ কাৰণে যিসকলে ঘৰত এনে আছে উপাৰ্জন কৰিব পৰা নাই, সেইসকলে এই ভিডিঅ'টো চাব আৰু সকলো তথ্য দি আছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। এয়া হৈছে বগা চন্দনৰ গুটি। মই আগৰ ভিডিঅ'ত পচাইছিলোঁ, তো এইবাৰ মই আকৌ আপোনালোকক দেখুৱাম। বহুতে সুধি আছিলে ইয়াৰ বিষয়ে, তো মই পচাইছিলোঁ নহয়, এতিয়া ওলাই আছে গুটিবোৰ। চাওক এইবোৰ কেনেকৈ ফাটি ফাটি ওলাই আছে। আৰু এইটো মই আজি পলিথিনত দি দেখুৱাম ধুনীয়াকৈ উঘালি পিনে, যে পলিথিনত দিয়াৰ পিছত কিমান দিনৰ পিছত আপোনালোকে ৰুব পাৰে। বহুতে সুধি আছিলে। আৰু ইয়াৰ পৰানো কেনেকৈ আপুনি এটা ভাল উপাৰ্জন কৰিব পাৰিব, এই গুটিৰ পৰা পুলি প্ৰস্তুত কৰি এজন নিবনুৱাই কেনেকৈ ইয়াৰ পৰা এটা ভাল ইনকম কৰিব পাৰিব, তো তাকে মই ভিডিঅ'টোৰ যোগে দেখুৱাম আপোনালোকক। আৰু যেতিয়া গুটি দিয়ে আপুনি 10-15 দিন লাগি যায় এনেকৈ পুলিটো ওলাবলৈ। আৰু এতিয়া যেতিয়া আপুনি পলিথিনত এনেকৈ দিব, এই পলিথিন কিনিব পায়। আৰু এই মাটিটো ভাবি আছে যে কি মাটি দিম, তো এই মাটিটো আপুনি বাঁহ গছৰ তলৰ মাটি ল'ব সদায়। এইটো চাওক, ইয়াত বাঁহ গছৰ তলৰ মাটি, ইয়াত এই বাঁহৰ শিপাবিলাক আছে, এইবিলাক বৰ সাৰ। আৰু এই মাটিটো অলপ ফুলা টাইপ যে, এইটো মানে পুলি প্ৰস্তুত কৰিবৰ কাৰণে চন্দনৰ কাৰণে বৰ উপযোগী। আৰু এনেকুৱা পলিথিন কিনিব পাৰে আপোনালোকে, কেজি 180 টকামান লয়। তো আপোনালোকে ধুনীয়াকৈ আনি ল'ব এনেকৈ, মানে যিকোনো গছৰ গুটি বা কিবা এনেকুৱা দোকানত পায় এইবিলাক। তাৰপিছত এনেকৈ ধুনীয়াকৈ তাৰ পৰা পুলিটো আনি এনেকৈ দিছোঁ, এইটো যেনেকৈ মই দিছোঁ ইয়াতে সোমাই ৰাখিব আৰু পানী দি থৈ দিব এনেকৈ। আৰু এসপ্তাহ বা 10 দিনৰ মূৰে মূৰে আপোনালোকে ধুনীয়াকৈ এনেকৈ পানী দি থাকিব। এইটো এটা মই দিছোঁ, এইটো অকণমানকৈ ওলাইছে, তো এনেকৈ দি থাকিব। আৰু প্ৰায় এনেকৈ থৈ দিব আৰু মাজে মাজে আপোনালোকে পানী দি থাকিব। আৰু এবছৰৰ পিছত এনেকুৱা হ'ব। এইখিনি মোৰ এবছৰীয়া পুলি, এইখিনি মই পলিথিনত থৈ দিছিলোঁ, যিহেতু মোৰ সৰুকৈ নাৰ্চাৰী এখন আছে। আৰু মই প্ৰায় দি শেষ কৰি দিলোঁ। আৰু যোৱা বছৰ ইয়াৰ পৰা প্ৰায় মোৰ 1.5 লাখ টকামান ইনকম হৈছিলে এই পুলি বিকি। এতিয়া নাই, এতিয়া মই নতুনকৈ পচাই আছোঁ আৰু ইয়াতে ভৰাই ৰাখিম। আৰু এইখিনি হৈছে মোৰ 4 বছৰ গছ, মানে 4 বছৰীয়া গছ এজোপা। এইবোৰ চাওক, বহুতে চিনি নাপায়, এই ভিডিঅ'ত জনাইছিলে মোক আগতে। তো এইখিনি পাতবোৰ এনেকুৱা। আৰু এয়া হৈছে বগা চন্দনৰ গছ। আৰু এইখিনি হৈছে প্ৰায় 4 বছৰীয়া। এফালেও আছে 4 বছৰত গ্ৰ'থটো চাওক, ধুনীয়া হৈছে। আৰু বহুতে এতিয়া বগা চন্দনৰ বিষয়ে নাজানে বা ইয়াৰ দাম কিমান। আপোনালোকে গুগলত ধুনীয়াকৈ মাৰিব, হোৱাইট চেণ্ডালউড প্ৰাইচ পাৰ কেজি বুলি মাৰি দিব। তেতিয়া আপোনাক গুগলত দেখাই দিব যে ইয়াৰ কেজি কিমান। চাওক, 12,000 পৰা 20,000 ভিতৰত বগা চন্দনৰ মানে আপোনাৰ ৰেটটো, ইয়াৰ বজাৰ মূল্য বহুত বেছি। বৰ্তমান যুগত যে বগা চন্দনৰ বজাৰ মূল্য বহুত বেছি, মানে আপুনি ভাবিব নোৱাৰাকৈ। মই দেখুৱাইছোঁ যে আপোনাক গুগলত, আপুনি গুগলত চাব, এনেকৈ চাৰ্চ কৰি 12,000 পৰা 20,000 ভিতৰত দেখুৱাব। এতিয়া বহুতে কৈ আছে যে ক'ত বিকিম, কি কথা। যেতিয়া আপুনি গছজোপা লগাই লওক, 15-20 বছৰত তাৰ যেতিয়া মানে গছজোপা মানে ভেলু হ'ব, যে ইয়াৰ মেচিউৰিটি টাইম হৈছে 15 পৰা 20 বছৰ বয়স। আৰু তাৰপিছত চাব আপোনাক কিমান পইচা পাব। মই এইকাৰণে কৈছোঁ, মোৰ ঘৰৰ ওচৰত আগতে দুজোপা আছিলে, আৰু সেই দুজোপা বগা চন্দন বিকিলে। আৰু যেতিয়া বিকি পইচা পালে, তেতিয়াহে মানুহে গম পাইছে যে বগা চন্দনৰ পৰাও ইমান পইচা পাব পাৰি। বেলেগত এতিয়া ক'ত আছে, ক'ত কিমান গছ আছে নাজানো, কিন্তু আমাৰ যিখন গাঁও, ইয়াতে প্ৰত্যেক ঘৰ মানুহতে মিনিমাম 20 জোপা 30 জোপাকৈ এই গাঁওখনৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে আছে। কাৰণ আমাৰ গাঁৱৰ মানুহখিনিয়ে গম পালে যে ওচৰৰ যেতিয়া দুঘৰ মানুহে বগা চন্দন বিকি পইচা পালে, তেতিয়া গম পালে যে এই গছজোপা মূল্য বহুত বেছি, কাৰণ পইচা পোৱা দেখিলে। আৰু সেইকাৰণে গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে আজি 5 বছৰমান হৈছে, 5 বছৰ আগত বগা চন্দন চবেই ৰুই থৈছে। এতিয়া যিসকলে গম পোৱা নাই, মই আগত এটা ভিডিঅ' দিছিলোঁ, বহুতে পোৱাই নাই যে ইয়াৰ দাম ইমান বেছি। যিহেতু আমি গম পালোঁ যে ইয়াৰ বজাৰ মূল্য বহুত বেছি, সেইকাৰণে আমি ৰুই থৈছোঁ। মই ভাবোঁ এইটো এটা ভাল ইনভেষ্টমেণ্ট। আপোনালোকেও এই পুলি ৰুৱক, আৰু 15-20 বছৰত যেতিয়া মেচিউৰিটি হ'ব, আপুনিও ইয়াৰ পৰা এজোপা গছত মিনিমাম 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব। আৰু বগা চন্দনৰ কাৰণে সদায় ওখ চেনেকীয়া মাটি, মানে য'ত আপোনাৰ পানী জমা নহয়, সেনেকুৱা ঠাই বেছি উপযোগী। তাত মানে বেছি ডাঙৰ হয় গছজোপা। আৰু যেনেকৈ আমাৰ চাচি গছত পোক ধৰিব লাগে, তেতিয়াহে আমি সেই গছজোপাৰ পৰা পইচা পাওঁ। কিন্তু বগা চন্দনৰ ক্ষেত্ৰত তেনেকুৱা নহয়। যেতিয়া গছ আপোনাৰ ডাঙৰ হ'ব, 15-20 বছৰ যেতিয়া হ'ব, সেই গছত ইয়াত পোকৰ লগত কথা নাই, গছ ডাঙৰ হ'লে ইয়াত পইচা।
তো যিসকলে ভাবি আছে যে পোক ধৰিলেহে পইচা পাব নেকি এনেকুৱা মানে চাচি গছৰ নিচিনা, ইয়াত নহয় এনেকুৱা। তো আপোনালোকে ৰুই থওক, ইয়াৰ পৰা ধুনীয়া উপাৰ্জন হ'ব এটা সময়ত।